मानगोनां बुंथिगिरि गेदेमा मन्त्री महोदयर পৰা মই উত্তৰ পাইছো কিন্তু উত্তৰত মই সন্তুষ্ট হ'ব পৰা নাই। আমি সকলোৱে জানো যে 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ একৰ্ড হৈছিল আৰু সেই একৰ্ডটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শান্তিৰ চুক্তি বুলি আখ্যা দিছিল। যেতিয়া বিটিআৰ চুক্তি হ'বলৈ গৈ আছিল সেই সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰা হৈছিল। আপোনালোকে সকলোৱে জানে যে আমাৰ অঞ্চলত বহু বছৰ ধৰি আন্দোলন সংগ্ৰাম হৈছিল আৰু এই আন্দোলন আৰু সংগ্ৰামৰ অজুহাত দেখুৱাই চৰকাৰী বিষয়াসকলে স্কুল জৰীপ কৰা নাছিল, স্কুলৰ কাৰণে পাৰমিশন দিয়াৰ কাম কৰা নাছিল, ৰিকগনিশ্যনৰ কাম কৰা নাছিল, কলেজৰ কনকাৰেন্সৰ কাৰণে কাম কৰা নাছিল বা তেনেকুৱা সেই সময়ত হয়তো তেনেকুৱা পৰিৱেশ নাছিল, যাৰ কাৰণে চৰকাৰে বান্ধি দিয়া যিটো নিয়ম সেই নিয়মৰ আওতাত আমাৰ বিটিআৰ অঞ্চলৰ স্কুল কলেজ যি ধৰণৰ প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিল সেই ধৰণৰ প্ৰভিন্সিয়েলাইজ হোৱাটো আমি দেখিবলৈ পোৱা নাই। আমি এই সদনত দুজন চুক্তি স্বাক্ষৰকাৰী আছো, ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে চুক্তিৰ স্বাক্ষৰকাৰী আছিলোঁ। আমি আশা কৰিছিলোঁ যে চুক্তিৰ যি দফা 6.3 6.3 যি ক্লজত আছিলে যে বিশেষভাৱে স্পেচিয়েলি বিটিআৰ অঞ্চলত থকা বড়ো, অসমীয়া, বেংগলী আৰু অন্যান্য যি মাধ্যম আছে আৰু লগতে বিটিআৰৰ বাহিৰত বড়ো যি মাধ্যম আছে এই মাধ্যমবিলাক চৰকাৰে বান্ধি দিয়া যিটো মানে ক্ৰাইটেৰিয়া আছিলে এইবিলাক যাতে চোৱা নহয়, তাত যাতে স্পেচিয়েল কনচিডাৰেশ্যন দিয়া হয় তাৰ কথাটো আমাৰ বিটিআৰ একৰ্ডত সন্নিৱিষ্ট কৰা হৈছিল 6.3 ক্লজত। এইকাৰণে মোৰ প্ৰশ্নটো আছিলে 6.3 ক্লজ মতে চৰকাৰে আমাৰ স্কুল আৰু কলেজবিলাক চৰকাৰীকৰণ কৰিবৰ কাৰণে কি সিদ্ধান্ত লৈছে এই কথাটোকে মই মন্ত্ৰী মহোদয়ৰ পৰা আপোনাৰ জৰিয়তে মই জানিব বিচাৰিছোঁ। Honorable Minister.